বন্দে মাতৰম। নমস্কাৰ বন্ধু বান্ধৱীসকল, জে ষ্টুডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আমাৰ জাতীয় পতাকাত থকা যিটো অশোক চক্ৰ, এই অশোক চক্ৰৰ ২৪ডাল দণ্ডই আমাৰ মানুহৰ জীৱনৰ বাবে কি ২৪টা ধৰ্ম আগবঢ়াইছে তাকে জানো। অশোক চক্ৰ হৈছে শান্তিৰ প্ৰতীক। ইয়াক ধৰ্ম চক্ৰ বুলিও কোৱা হয়। ই এক প্ৰকাৰৰ ২৪ দণ্ডযুক্ত ধৰ্মীয় আৰু ৰাজনৈতিক ঐতিহাসিক চিহ্ন। মৌৰ্য সম্ৰাট মহামতি অশোকৰ সিংহ ৰাজধানীত আটাইতকৈ বেছি ব্যৱহৃত হোৱাৰ বাবে ইয়াৰ নাম অশোক চক্ৰ ৰখা হ'ল। ১৯৪৭ চনৰ ২২ জুলাইত গৃহীত কৰা ভাৰতীয় জাতীয় পতাকাৰ সোঁমাজৰ বগা অংশত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ বিদ্যমান। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভৰ চাৰিওফালে অশোক চক্ৰ দেখা পোৱা যায় আৰু বিভিন্ন মঠ মন্দিৰ এইবিলাকৰ বিভিন্ন স্থানতো ইয়াক আমি দেখিবলৈ পাওঁ। বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধই সিদ্ধি লাভ কৰি প্ৰথমে সাৰনাথত তেওঁৰ জ্ঞান আৰু শিকনিসমূহ প্ৰচাৰ কৰে আৰু ইয়াৰ দ্বাৰা তেওঁ ধৰ্ম চক্ৰৰ প্ৰতিষ্ঠা কৰে আৰু পিছলৈ সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁ স্থাপন কৰা স্তম্ভসমূহৰ শীৰ্ষত ধৰ্ম চক্ৰক স্থান দিয়ে। মোৰ মতে অশোক চক্ৰৰ ২৪ডাল দণ্ডৰ ভিতৰত ১২ডালে আত্মানুসন্ধানৰ সম্পৰ্কীয় জ্ঞান অৰ্জনৰ বাটৰ ১২টা বাধা সূচায়। প্ৰথমৰ ১২ডাল দণ্ডই ১২টা মূল যন্ত্ৰণাক প্ৰতিনিধিত্ব কৰে আৰু বাকী ১২ডাল অৰ্থাৎ প্ৰত্যেকৰে প্ৰতিক্ৰমডাল মনৰ যন্ত্ৰণা কাৰ্য নোহোৱা বুজায়। অৰ্থাৎ মনক নিয়ন্ত্ৰণ কৰি পৰম জ্ঞান জাগ্ৰত কৰিলে মনত কোনো যন্ত্ৰণাই ক্ৰিয়া কৰিব নোৱাৰে, যিয়ে আত্মাক জন্ম মৃত্যু বান্ধনৰ পৰা মুক্ত কৰে। বৌদ্ধ দৰ্শনত থকা এই ১২টা সম্পৰ্ক হৈছে অবিদ্যা, সংস্কাৰ, বিবেক, নামৰূপ মানে মানসিক আৰু শাৰীৰিক অস্তিত্বৰ মুখ্য আধাৰ। ষষ্ঠ ইন্দ্ৰিয় যেনে চকু, কাণ, নাক, জিভা, শৰীৰ আৰু মন। স্পৰ্শ, বেদনা, তৃষ্ণা, উপাদান, ভাৱ, জাতি আৰু জৰামানা। এই ১২টা আৰু ইয়াৰ বিপৰীত ১২টা মিলি মুঠতে ২৪ডাল দণ্ডই ধৰ্মক প্ৰতিনিধিত্ব কৰে। আহক এতিয়া আমি জানো অশোক চক্ৰ বা ধৰ্ম চক্ৰ সম্পৰ্কত আগবঢ়োৱা আধুনিক ব্যাখ্যা। আধুনিক কালত বিভিন্নজন পণ্ডিতে অশোক চক্ৰ বা ধৰ্ম চক্ৰ সম্পৰ্কত বিভিন্ন ধৰণৰ মত পোষণ কৰিছে, কিন্তু ইয়াৰ ভিতৰত পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে আগবঢ়োৱা ব্যাখ্যাক আটাইতকৈ গ্ৰহণযোগ্য হিচাপে বিবেচনা কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে অশোক চক্ৰ বা ধৰ্ম চক্ৰই শান্তিপূৰ্ণ আৰু গতিশীল পৰিৱৰ্তনৰ প্ৰতিনিধিত্ব কৰে বুলি কৈছে। সেইদৰে ২৪ডাল দণ্ডই প্ৰতিনিধিত্ব কৰা দিশসমূহ হৈছে এনেকুৱা ধৰণৰ: ১ নম্বৰ প্ৰেম, ২ নম্বৰ সাহস, ৩ নম্বৰ ধৈৰ্য, ৪ নম্বৰ শান্তি, ৫ নম্বৰ মহামতিত্ব, ৬ নম্বৰ কল্যাণ, ৭ নম্বৰ বিশ্বাস, ৮ নম্বৰ উদাৰতা, ৯ নম্বৰ নিস্বাৰ্থতা, ১০ নম্বৰ আত্মসংযম, ১১ নম্বৰ আত্মত্যাগ, ১২ নম্বৰ সত্য, ১৩ নম্বৰ শুদ্ধ, ১৪ নম্বৰ ন্যায়, ১৫ নম্বৰ দয়া, ১৬ নম্বৰ লাৱণ্য, ১৭ নম্বৰ নম্ৰতা, ১৮ নম্বৰ সমানুভূতি, ১৯ নম্বৰ সহানুভূতি, ২০ নম্বৰ ধৰ্মীয় জ্ঞান, ২১ নম্বৰ মূল্যবোধ, ২২ নম্বৰ ঐশ্বৰিক জ্ঞান, ২৩ নম্বৰ ঈশ্বৰলৈ ভয় আৰু ২৪ নম্বৰ আশা। গতিকে আপোনালোকে
গম পালে এই 24ডাল দণ্ডৰ প্ৰত্যেকৰে একোটা মহৎ অৰ্থ নিহিত হৈ আছে। প্ৰতিডাল দণ্ডৰ সন্মিলিত ৰূপে দেশ আৰু সমাজৰ সকলো প্ৰকাৰৰ বিকাশৰ কথা কৈছে। এই দণ্ডসমূহে সকলো দেশবাসীক তেওঁলোকৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে স্পষ্ট সম্ভেদ দিয়াৰ লগতে আমাক ইয়াকো বুজাইছে যে আমি আমাৰ ৰং, ৰূপ, জাতি, ধৰ্মৰ বিভেদ পৰিহাৰ কৰি দেশখনক একতাৰ এনাজৰীৰে বান্ধি ৰাখি সমৃদ্ধিৰ শিখৰলৈ লৈ যাবলৈ আপ্ৰাণ চেষ্টা কৰাটো প্ৰয়োজনীয়। ধন্যবাদ বন্ধু বান্ধৱীসকল। আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটোলৈ আপোনালোক নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব।